চাপৰত পুনৰ উত্তাল প্ৰতিবাদত কঁপি উঠিছে আকাশ বতাহ। বজাৰৰ মাজমজিয়াত অৱস্থিত ৰিকি ৰেষ্টুৰেণ্ট নামৰ IMFL অঞ্চল তথা বিলাতী সুৰাৰ বিপণীখন মুকলি কৰাক লৈ উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে চাপৰত। বিপণীখন মুকলি কৰাৰ বিৰোধিতা কৰি চাপৰ নাগৰিক মঞ্চৰ লগতে বিভিন্ন দল সংগঠন আৰু স্থানীয় ৰাইজে ভয়ংকৰ প্ৰতিবাদ সাব্যস্ত কৰিছে। জনবসতিপূৰ্ণ এলেকাত এনে সুৰাৰ বিপণী স্থাপন কৰাটো সমাজৰ বাবে ভয়াৱহ ক্ষতিকাৰক, যাৰ ফলত চাপৰ নাগৰিক মঞ্চৰ বিভিন্ন দল সংগঠন তথা ৰাইজে সুৰাৰ বিপণীখন স্থায়ীভাৱে বন্ধ কৰাৰ দাবী আজিৰ এই বৃহৎ প্ৰতিবাদ। উল্লেখযোগ্য যে ইয়াৰ পূৰ্বেও প্ৰতিবাদ সাব্যস্ত কৰিছিল, কিন্তু প্ৰশাসনে ৪৮ ঘণ্টা আৰু ৭ দিনৰ বাবে দুবাৰকৈ বন্ধ কৰি দিছিল। ইপিনে নাগৰিক মঞ্চ, বিভিন্ন দল সংগঠন তথা ৰাইজৰ কঠোৰ দাবী চাপৰ বজাৰৰ মাজমজিয়াত অৱস্থিত ৰিকি ৰেষ্টুৰেণ্ট নামৰ IMFL অঞ্চল তথা বিলাতী সুৰাৰ বিপণীখন স্থায়ীভাৱে বন্ধ কৰিব লাগে। পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ বৃহৎ সংখ্যক আৰক্ষী আৰু প্ৰশাসন ঘটনাস্থলীত উপস্থিত। আমাৰ যি ডিষ্ট্ৰিক্ট কমিশনাৰে এই ঘটনাবিলাক পৰ্যবেক্ষণ কৰি আছে। গ্ৰাউণ্ড জিৰ' ৰিপৰ্ট ইয়াৰ পৰা CI আৰু OC ছাৰক পঠাই আছে। আমি লক্ষ্য কৰিছিলোঁ আজি খটাং কথা আমি ইয়াতে বহি নাথাকো, আজি আমি মোনা নাকৰ ঘৰ ঘিৰাও কৰিম। মোনা নাক ওলাই ঘৰৰ পৰা আমি আমি বলরামপুর কি নতুন নাম কিনেছে গোপালপুর মোনানাগর ঘর আমি ঘিরাও করি। মোনানাগে ভাবিছে আৰু তারও আমি ছিঙি দিম। এসি রুমত বহি আছে, আমি রোদত আছো, তারও ছিঙি দিম। যদি এই ঘটনাবিলাক যদি ভাবে বেআইনি হৈছে, ছাৰৰ জেল হ'ব, মই একেবাৰে চিন্তা নকৰোঁ। অন ৰেকৰ্ড কৈ আছো, আমি এতিয়া আজি ইয়াৰ পৰা মোনানাকৰ ঘৰ ঘিৰাও কৰিম। যদি ইয়াতকে জঙ্গী আন্দোলন বিচাৰে, যদি এডমিনিষ্ট্ৰেশ্যন, আমি জানো জিলাৰ প্ৰশাসনৰ হাত বান্ধি থৈছে, এই ছয়টান মোনানাকে কোৰ্টত গৈছে, কোৰ্টৰ পৰা এটা অৰ্ডাৰ আনি বাৰে বাৰে জিলাৰ প্ৰশাসনক জিলাৰ প্ৰশাসনক চাপ সৃষ্টি কৰি আছে। আপোনালোকে পুলিচ মিলিটাৰী দি আপোনাৰ আন্দোলনকাৰীৰ পিঠি লাল কৰি দিব দোকান খুলিছে, আৰু সেইটো সাহসত এজেণ্ট দুজন আহি ইয়াত সূচাই আছে দোকান খুলিবলৈ চেষ্টা কৰিছে। আমি সেইটো কেয়াৰ নকৰি এই কাৰণেই ২৪ তাৰিখে অহা ২৪ তাৰিখলৈকে ৰাইজ ধৈৰ্য ধৰি থাকক। ২৪ তাৰিখে কেছটো কোৰ্টত উঠিব। ২৪ তাৰিখে